হেল্ল' গাইজ, মই আজি আপোনালোকক অসমৰ এখন বিখ্যাত মেলা দেখাবলৈ লৈ গৈ আছোঁ। কিনো এই বিখ্যাত মেলা, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। এইখনেই হৈছে বিখ্যাত মেলা জোনবিল মেলা। জোনবিল নামৰ এখন বিলৰ পাৰত পতা হয় কাৰণে এই মেলাখনৰ নাম দিয়া হৈছে জোনবিল মেলা। জোনবিল মেলাখন টাইবা জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰে পৰা পালন কৰি আহিছে। তো এই মেলাখন বিশেষকৈ 3 দিনীয়াকৈ পালন কৰা হয় আৰু এই মেলাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আহি তেওঁলোকে ঘৰত উৎপাদিত সামগ্ৰী যেনে শাক পাচলিৰ পৰা আদি কৰি মাছ মাংস সকলোবোৰ সামগ্ৰী আনি টকা পইচাৰ বিনিময়ত ইয়াতে আদান প্ৰদান কৰে। টাইবা জনগোষ্ঠীৰ গুহা ৰজা আহিবলৈ এই জোনবিল মেলাত সভাপতিত্ব কৰে আৰু সকলোবোৰ মিলি সকলো জাতি জনগোষ্ঠীৰ লোক মিলি ইয়াতে আলোচনা মৰ্মে নিজৰ নিজৰ সংস্কৃতিবোৰ ইয়াতে দাঙি ধৰে, যেনে গীত নাট সকলোবোৰ ইয়াতে কৰে। তেওঁলোকে বহুতে ভাল লাগে। তো আপোনালোকে যদি ভাবিছে যে কিনো আগৰ দিনৰ যিটো আদান প্ৰদান কৰা টকা পইচাৰ সলনি যিটো প্ৰথা চলি আহিছিল, তো সেই প্ৰথাটো সঁচা নে মিছাটো আপোনালোকে যদি প্ৰমাণ চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰত উৎপাদিত সামগ্ৰী আনি ইয়াৰ পৰা আপোনালোকে পইচাৰ বিনিময়ত সলনি কৰিব পাৰিব। তো আপোনালোকে কোনো কাৰণত পইচা দিব নালাগে। এই মেলাখনত আপোনালোকে পইচা নোহোৱাকৈ ঘৰত উৎপাদিত সামগ্ৰী যেনে শাক পাচলি ঘৰত নিজে উৎপাদিত যি বস্তু আছে তো সকলোবোৰ আনিবলৈ ইয়াতে তেওঁলোকৰ লগত সলনি কৰি লৈ যাব পাৰিব। এই মেলাখন বহুতে এখন বিখ্যাত ডাঙৰ মেলা হয়, আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু লগতে এই ঘৰটো চাওক, ইমান ধুনীয়াকৈ সজাই ইমান ধুনীয়াকৈ বনাইছে নহয়। তো যিকেইগৰাকী ব্যক্তিয়ে এই ঘৰটো ইমান ধুনীয়াকৈ বনাইছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত কামনা কৰোঁ। তো তেওঁলোকে যাতে আগলৈও এনেকুৱা ধৰণে ভাল কাম কৰি যায় তাৰ কাৰণে মোৰ ফালৰ বহুত বহুত ধন্যবাদ। আৰু দেখিছেনে ইয়াতে এই ঘৰটোৰ ওচৰে পাজৰে যিমান ঘৰ বনাই চব মাৰ্কেটত বজাৰ হ'ব, দোকান হ'ব। আপোনালোকে